So guys, finally Apple 16 Pro. আজি আমাৰ মালয়েছিয়াৰ লাষ্ট ডে হোটেল চটেল চেক আউট কৰিছোঁ আৰু এতিয়া আহিছোঁ শ্বপিং কৰাৰ কাৰণে আৰু চাওক এইটো হৈছে চবচে ডাঙৰ শ্বপিং মল টাইম স্কুৱেৰ। বহুত সৰুতে না এনেকৈ কলপাতত ভাত খাইছিলোঁ আৰু আজি বহু বছৰ মূৰত এনেকৈ কলপাতত ভাত লৈছোঁ। জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা, জয় হৰি বোলা। মানে একদম ফেনী চিটিৰ দৰে আমি আগতে যেতিয়া ইটলিত গৈছোঁ না ফেনী চিটি, তো সেনে এটা আপুনি ইয়াতে ভাইব পাব। আহি পালোঁ মালাক্কা আৰু এইটো হৈছে ৰিভাৰ, ইয়াতে কৰিম বটিং। হে গাইজ, ৱেলকাম বেক মাই ইউটিউব চেনেল ডিবি টাৰ্বো। আৰু গাইজ বৰ্তমান আছোঁ মই মালয়েছিয়াৰ কুৱালালামপুৰ আৰু বৰ্তমান কুৱালালামপুৰৰ পৰা মই যাম মালাক্কা। ইয়াৰ পৰা 146 কিলোমিটাৰ, মোটামুটি 1.5 পৰা 2 ঘণ্টা সময় লাগিব। আৰু এতিয়া না য'ত যাম না তাতে মানে কি এইবিলাক বটিং শ্বটিং হ'ব, গোটেইখিনি দেখাম। মানে একদম ইউৰোপৰ যিটো ফেনী চিটি আছে সেনে লাগিব। তো গাইজ বলক। অলমষ্ট 100 কিলোমিটাৰ অহা হ'ল আৰু মোটামুটি আছে 50 কিলোমিটাৰ। এটা লৈছোঁ টি ব্ৰেক। চাউৰ কোৱালিটি কিন্তু একদম ক'ব লাগিব, মানে আমি এৰিয়া আগৰ ভিতৰত যদি চাইছে তো তাতে গম পাইছে চাউৰ কোৱালিটি মই কৈছিলোঁ, আৰু ছেইম কোৱালিটি এতিয়াও। চাহ তাহ খালোঁ আৰু কিন্তু একদম বতৰৰ কণ্ডিশ্যন না বহুত বেয়া, একদম পূৰা মেঘ মেঘ দি আছে, হয়তো বৰষুণ হ'ব পাৰে। তো গাইজ বলক, 40 কিলোমিটাৰ 50 কিলোমিটাৰ আছে আৰু। আহি পালোঁ মালাক্কা আৰু এইটো হৈছে ৰিভাৰ, ইয়াতে কৰিম বটিং। এইবিলাক যি বৰ্ড আছে না, তো এইবিলাকতে কৰিম। মোটামুটি 45 মিনিটৰ আশে পাশে বটিং কৰিম, ভাল লাগিব। ইয়াতে চব এনেকৈ যাম, এনেকৈ যাই যে সেনেকৈ এক পাক ধুনীয়াকৈ ঘূৰি আহিম। আৰু ৰাতি যদি চাই না ইয়াৰ ভিউটো আৰু বেছি ভাল হয়। এই যে আপোনাৰ ছাইডৰবিলাক আছে না, তাতে ধুনীয়াকৈ লাইটিং চলি থাকে, একদম এইবিলাক এনেকৈ লাইটিং চাইটিং চলি থাকে। তো ৰাতিও আপোনালোকে ইয়াতে একদম বটিং কৰিব পাৰে। আমাৰ বোট ৰাইড ষ্টাৰ্ট হৈ গ'ল। 35 মিনিট ৰাইড কৰিম। তো চাওক গাইজ, মানে একদম ফেনী চিটিৰ দৰে আমি আগতে যেতিয়া ইটলিত গৈছোঁ না ফেনী চিটি, তো সেনে এটা আপুনি ইয়াতে ভাইব পাব। দোবাগে না ফেনী চিটিৰ দৰে এনেকৈ দোবাগে, এইটো চাইড যদি চাই আৰু বা ইফালে, তো দোবাগে আপোনাৰ ধুনীয়া ধুনীয়াকৈ বিল্ডিং আছে আৰু মাজেদি এইটো এটা নালা টাইপ বুলি ক'ব পাৰে বা নদী ক'ব পাৰে। বোট ৰাইডটো কৰিলোঁ আৰু সঁচাকৈ বোট ৰাইডটো না একদম জবৰদস্ত, বহুত ভাল লাগিল। আৰু ইফালে চাওক না নাৰিকল, আৰু নাৰিকল কাটা ষ্টাইলে বেলেগ। চাওকচোন কিমান ধুনীয়াকৈ কাটি থৈ দিয়ে, এইটো চাওক কিমান ধুনীয়াকৈ কাটি দিয়ে। কাটি ফেলে না তো এনেহেনকৈ ধুনীয়াকৈ বনাই দিয়ে। আৰু কেনেকৈ কি কৰে মই আপোনালোকক দেখাই আছোঁ। তো চাওক, সঁচাকৈ চাই ভাল লাগিল, লগতে নিজৰ কাৰণে এটা ল'ম। আৰু এইটো দিছে 10 ৰিংগেট, 10 ৰিংগেট। আৰু ইফালে লৈ লৈছোঁ। তো চাওক এইটো, আৰু এতিয়া এইবিলাক যি নাই এইবিলাক কিবা কিবি মানে ককোনাট নাৰিকলৰ কিবা কিবি জেলি টাইপ দিছে না। নাৰিকলৰ জেলি। বাকী আপুনি খালা, খাই কেনে লাগে? বহুত টেষ্টি। ভাল না? আৰু এইটো নাৰিকলৰ জেলি, জেলি দিছে না, বহুত টেষ্টি, পিওৰ। পূৰা জবৰদস্ত। হা, টাকাটো লাগব আৰু লৈ। খাই একদম ভাল লাগছে। দিয়ক সৈজনী দিয়ক। জয় ৰাম বোলা, জয় ৰাম বোলা, জয় হৰি বোলা, জয় হৰি বোলা। কিন্তু কুশলৰ অৰ্থে হৰিব হৰিব আৰম্ভ। বহুত সৰুতে না এনেকৈ কলপাতত ভাত খাইছিলোঁ আৰু আজি বহু বছৰ মূৰত এনেকৈ কলপাতত ভাত লৈছোঁ। এইফালে ভাত, এইটো দালিত না এইবিলাক আলু বা এইটো কি বস্তু, চজনা না, চজনা। তো এনেকৈ কিবা কিবি দিছে। এইটো মিঠা, এইটো এটা ভাজি, এইটো আপোনাৰ হয়তো কোমৰা হ'ব পাৰে, আৰু এইটো আছে এইটো হৈছে মটন। আৰু খানা চানা খালোঁ, খানা একদম জবৰদস্ত, গোটেইখিনি আইটেম একদম বেষ্ট আছিল, বিশেষকৈ মটন ঘৰত ভাল লাগছে। আৰু এইটো হৈছে ৰেষ্টুৰেণ্ট শ্ৰী কাবেৰী। তো কেতিয়াবা যদি আপোনালোকে ইয়াতে আহে খাব, চবচে বেছি কোনটো ভাল লাগছে আপোনাৰ? মটন। মটন। আপোনাৰ? মটন পনীৰ। আপোনাৰ? মটন ভেজ পনীৰ। আপুনিতো ভেজ খাই, পনীৰ ভাল লাগিছে না? তো একদম গোটেইটাই ভাল লাগছে। তো বলক এতিয়া এটা সৰু এটা ৰাউণ্ড মাৰোঁ, মোটামুটি 1-2 কিলোমিটাৰৰ ভিতৰত হ'ব। আৰু এইটো হৈছে চাইনিজ টেম্পল, আৰু এইটো হৈছে হিন্দু মন্দিৰ, মালয়েছিয়াত হিন্দু মন্দিৰ। চাওক
আৰু এইটো হৈছে মছজিদ The next day. আজি হৈছে আমাৰ মালয়েছিয়াৰ লাষ্ট ডে হোটেল চটেল চেক আউট কৰিছোঁ আৰু এতিয়া আহিছোঁ শ্বপিং কৰাৰ কাৰণে আৰু চাওক এইটো হৈছে চবচে ডাঙৰ শ্বপিং মল টাইম স্কুৱেৰ বৰ্তমান আছোঁ মালয়েছিয়া এয়াৰপৰ্টত মই যিটো এইটো ঘড়ী না এপেলৰ ঘড়ী এইটো মানে এইটো কাউণ্টাৰতে লৈছিলোঁ মানে এয়াৰপৰ্টৰ ভিতৰতে এতিয়া মানে টেক্স চেক্স কমপ্লিট ফ্ৰী তো বলক অলপ প্ৰাইচ চাই লওঁ কোনটো মোবাইলৰ কেনে কি দাম মানে এটা ফোন লগা আছিল 16 Pro তো সেইটো আমি যিদিনা সেইদিনা চাইছিলোঁ কেলাৰামপুৰত তাতে মানে এভেইলেবল নাছিল সেইটো মডেল তো ইয়াতে চাই লওঁ চেক কৰি ল'ম কি আছে আৰু প্ৰাইচবিলাক মানে ছেম টু ছেম আছে তো প্ৰথমতে জানি লওঁ এইটো মডেল এভেইলেবল আছে নাই আৰু ইয়াত এইটো ফোন এভেইলেবল আছে 16 Pro এভেইলেবল আছে 128টো নাই 256টো আছে আৰু সেইটো বৰ্তমান লৈ আছে আৰু গাইজ যিটো এপেলৰ 16 Pro আছে সেইটোৰ দামটো চাই লওক 5499 ৰিংগিত মানে 256 GB পেমেণ্ট হৈ গ'ল আৰু গাইজ ফাইনেলি এপেল 16 Pro 256 তো এইটো এতিয়া আনবক্সিং কৰিম তো চাওক এইলা হৈছে মেইন চিল আৰু চিলটো এতিয়া ধুনীয়াকৈ খুলি দিম চিল খোলা গেল আৰু চাই লওক আপোনাৰ ফোনটো দেখাই আছে তো গাইজ ফাইনেলি এপেল 16 Pro আৰু ইয়াৰে কেমেৰা মই আপোনাক চেক কৰি আছোঁ তো চাওক চেলফি চাওক একদম ধুনীয়া পিকচাৰ